হেল্ল' ফ্ৰেণ্ডছ, আমি আজি দীপাৱলীৰ ঘৰখন সজাইছোঁ, লাইটেৰে পোহৰ কৰিছোঁ, চাকি দিছোঁ আৰু প্ৰায় 150 গছিমান চাকি জ্বলালোঁ ঘৰখনত। আৰু আমাৰ এই দেৱালী ঘৰখন কেনেদৰে সজাইছোঁ আপোনালোকে চাওকচোন ভিডিঅ'টো। দীপাৱলী অপেক্ষা মাথো তুমি জ্বলা। চাৰিওফালে পৰিৱেশটো দেখাই দিছোঁ।
ফ্ৰেণ্ডছ, আজি আমাৰ দীপাৱলীৰ এয়া ইমানতে আৰু অন্ত পৰিছে। আমাৰ ঘৰ এয়া এনেকৈয়ে সজালোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। এয়া আমাৰ ঘৰ আৰু এয়া আমাৰ লাইটিং। আৰু কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে কমেণ্ট কৰিব হা। আৰু আপোনালোকক সকলোলৈকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। এয়া আমাৰ গছজোপা ডেক'ৰেশ্যন কৰি দিছোঁ। আপোনালোকক দেখাব মই পৰা নাই ভালকৈ ভিডিঅ'টো। কিয় সৰু লোৱা নিচিনা পৰিৱেশ এটা হৈছে দেখোন। ভাল আছে, ভাল আছে।